নমস্কাৰ মই দেবজানী বৰুৱা আপোনালোকক সকলোকে চ্যানেলটি স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিম যে আফটাৰ ডেলিভাৰী কেনে ধৰণৰ ডায়েট চাৰ্ট ফলো কৰিব লাগে এগৰাকী মাতৃয়ে সেই বিষয়টোৰ ওপৰত আজি আমি ডিসকাস কৰিম অলপমান আৰু যেহেতু এইখিনি মোৰ নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কলো আৰু যিখিনি মই ফলো কৰিছিলো একৰ্ডিং টু মাই ডক্টৰ সেইখিনি মই এই ভিডিঅ'তে শেয়াৰ কৰিম যেহেতু সিজাৰিয়ান ডেলিভাৰী হওক অথবা নৰ্মেল ডেলিভাৰী হওক এটা প্ৰপাৰ ডায়েট চাৰ্ট ফলো কৰাটো অতি প্ৰয়োজন যেহেতু আমাৰ হোল বডি ৰিকভাৰী প্ৰসেছত থাকে আৰু আমাৰ নিজৰ ইমিউন সিস্টেমটো অতি বুষ্ট আপ কৰি তুলিব লাগে ডায়েট চাৰ্টত আমি সকলোৱে জানো যে এক নম্বৰ ৰাখিব লাগে প্ৰটিন যেহেতু সেই প্ৰসেস আমাৰ যে বডি ৰিকভাৰিং হৈ আছে সেই ৰিকভাৰী প্ৰসেসটো যে আমাৰ যিখিনি মাসলছখিনি মানে ডেষ্ট্ৰয় হৈ গৈছে সেই মাসলছখিনি মানে বিল্ড আপ হোৱাৰ যিটো প্ৰসেস আছে সেই প্ৰসেসটো প্ৰটিনে যথেষ্টখিনি এনহান্স কৰি দিয়ে আৰু কোলাজেন যিখিনি প্ৰটিন আছে আমাৰ স্কিনৰ কাৰণে অতি প্ৰয়োজন সেই প্ৰটিনখিনি ডেভেলপ কৰি তোলে আৰু প্ৰটিনৰ ক্ষেত্ৰত আমি বিভিন্ন প্ৰকাৰৰ ডাইল খাব পাৰো তাৰ পিছতে নন ভেজৰ ক্ষেত্ৰতে মাছ মাংস কণী যিকোনো মানে এনে ধৰণৰ বস্তুসমূহ আমি ল'ব পাৰো আৰু পনীৰো আমি এড কৰিব পাৰো নেক্সটত আহিব কেলচিয়ামে আমাৰ মাসলছখিনি ৰিলেক্স কৰাত সহায় কৰে আৰু বন ষ্ট্ৰেংথটো বঢ়াই তোলে আৰু বেবিটিও ব্ৰেষ্ট মিল্কৰ থ্ৰুদি কেলচিয়াম পায় সেইবাবে মাতৃগৰাকীয়ে কেলচিয়াম ৰিচ খাদ্যসমূহ খাব লাগে যেনেদৰে গাখীৰ হৈ গ'ল গাখীৰৰ পৰা প্ৰস্তুত কৰা যিকোনো ধৰণৰ প্ৰডাক্ট হ'ব পাৰে চীজ হ'ব পাৰে বাটাৰ হয় তাৰপিছতে য়গাৰ্ট এনে ধৰণৰ বস্তুসমূহ ল'ব লাগে আৰু কেলচিয়াম যাতে বডিটোৱে এবজৰ্ব কৰিব পাৰে সেইবাবে ভিটামিন ডি ল'ব লাগে মানে কেলচিয়ামটো এবজৰ্ব কৰিবৰ বাবে তাৰ পাছত যে আইৰণ ৰিচ ফুডসমূহ অতি প্ৰয়োজন যে আমি সকলোৱে জানো যেহেতু আইৰণে হিমোগ্লোবিন লেভেলটো অতি মানে খুব বঢ়াই দিয়ে সেইবাবে যাতে হিমোগ্লোবিন লেভেলটো ডিক্ৰিজ হৈ নাযায় মাতৃগৰাকীৰ শৰীৰত সেইবাবে আমি আইৰণ জাতীয় খাদ্যসমূহ খাব লাগে আৰু আইৰণে আৰু এটা হেল্প কৰে যে যিটো বেবিটো আমি ডেভেলপ হৈ আছে সেই বেবিটোৰ মানে নিউৰলজিকেল ডেভেলপমেণ্টত যথেষ্টখিনি অৰিহণা যোগায় সেইবাবে আইৰণ ৰিচ খাদ্যসমূহ খাব লাগে যেনেদৰে পালেং হৈ গ'ল ড্ৰাই বিনসমূহ হৈ গ'ল মাটনতো খুব বেছি পৰিমাণে আইৰণ পোৱা যায় তাৰপিছতে এগ য়গ এনে ধৰণৰ বস্তুসমূহ ল'ব লাগে আৰু খেজুৰতো আইৰণ পোৱা যায় আৰু যিহেতু ডাইৰেক্ট আইৰণ আমাৰ বডিটো এবজৰ্ব কৰিব নোৱাৰে সেইবাবে ভিটামিন চি আমি ল'ব লাগে আইৰণ জাতীয় খাদ্যসমূহ খোৱাৰ লগত যেনেদৰে আমি টেঙা অকণমান লৈ ল'লোঁ যেতিয়া আমি এনে ধৰণৰ খাদ্যসমূহ খাম তাৰ লগত টেঙা অকণমান লৈ খাব পাৰে বা কেঁচা জলকীয়া এটা অলপমান খাব পাৰে এনেধৰণে খালে কি হয় আমাৰ বডিটোৱে আইৰণ এবজৰ্ব কৰিবলৈ হেল্প হয় আহিব যে ভিটামিন চিয়ে মাতৃগৰাকীৰ আৰু বেবিটোৰ ইমিউন সিস্টেম যথেষ্টখিনি ডেভেলপমেণ্টত সহায় কৰে ইমিউন সিস্টেমটো বুষ্ট আপ কৰি তোলে বিলাহী আৰু আপেলে পষ্টপাৰ্টাম ডিপ্ৰেশ্যন ডিক্ৰিজ কৰে আৰু ভিটামিন চিয়ে যে কলাজেন লেভেলৰ যিটো প্ৰডাকশ্যন আছে সেই প্ৰডাকশ্যনটো মেইনটেইন কৰি ৰাখে যিহেতু মই আপোনালোকক আগতে ক'লোঁ যে প্ৰটিনে কলাজেন প্ৰডিউচ কৰাত সহায় কৰে আৰু সেই প্ৰডাকশ্যনটো মেইনটেইন কৰি ৰাখিবৰ বাবে প্ৰচেছটো এটা নিগাৰিকৈ চলি ৰাখিবৰ বাবে ভিটামিন চিয়ে অতি সহায় কৰে সেইবাবে মানে কি হ'ল কয় যে ভিটামিন চি বা নেমু টেঙা ল'লে যে মানে গ্ল' এটা আহে নেমু টেঙা খালে যে গ্ল' এটা হয় সেইবাবে কোৱা হয় ভিটামিন চি বিভিন্ন ধৰণৰ ফল মূলৰ পৰা পাব পাৰোঁ যেনে আমলা হৈ গ'ল তাৰপিছতে অৰেঞ্জ তাৰপিছত গ্ৰেপছ ষ্ট্ৰবেৰিজ তাৰপিছতে টমেটো চুইট পটেটো এনে ধৰণৰ খাদ্যৰ পৰা আমি ভিটামিন চি ইজিলি ল'ব পাৰোঁ যাতে আমাৰ কনষ্টিপেশ্যন নহয় সেইবাবে আমি ফাইবাৰ জাতীয় বস্তুসমূহ খাব লাগে যেনেদৰে যিকোনো ধৰণৰ মানে ভেজিটেবলছ ল'ব পাৰে আৰু কেঁচাকৈ খাব পাৰিলে চালাড হিচাপে বনাই খাব পাৰিলে অতি ভাল হয় আৰু বিভিন্ন টাইপৰ ফ্ৰুটছ ল'ব পাৰে সেইবাবে আমি নিজৰ ডায়েট চাৰ্টখনত ফ্ৰুটছ সদায় ইনক্লুড কৰিয়ে ৰাখিব লাগে আৰু মোৰ ডক্টৰগৰাকীয়ে কৈছিলে যে যাতে বডিটো ডিহাইড্ৰেটেড হৈ নাযায় সেইবাবে মোক 3 পৰা 4 লিটাৰ পৰ্যন্ত পানী খাবলৈ কৈছিলে পানী মানে জুচে হ'ব পাৰে বা পানীও হ'ব পাৰে এনে ধৰণৰ লিকুইড জাতীয় বস্তুসমূহ খাবলৈ কৈছিলে
এতিয়ালৈকে মই ডিছকাছ কৰিলোঁ যে কেনেধৰণৰ খাদ্য বস্তু খাবৰ বাবে মোৰ ডক্টৰগৰাকীয়ে এখন তালিকা প্ৰস্তুত কৰি দিছিলে তাৰ লগতে মোৰ ডক্টৰগৰাকীয়ে কিছুমান খাদ্য টোটেলি এভইড কৰিবৰ কাৰণেও কৈছিলে আৰু তাৰ লগতে সেই কাৰণটোনো কি হয় ভালকৈ এক্সপ্লেইনো কৰি দিছিলে যিহেতু আমাৰ হোল বডিটো এটা মানে ৰিকভাৰী প্ৰচেছত ইনভলভ হৈ যায় আফটাৰ ডেলিভাৰী সেইবাবে কি হয় যে আমাৰ ইণ্টেষ্টাইন মানে নৰ্মেল পজিশ্যনত আহিবৰ বাবে তাৰ প্ৰচেছটো ষ্টাৰ্ট কৰি দিয়ে সেইবাবে আমি মানে জাংক ফুডসমূহ খাব নালাগে আৰু মছলাজাতীয় মানে বস্তুসমূহ খাব নালাগে আমি প্লেইন মানে সেইবিলাক খাব লাগে যিমান পাৰে যদি মানে উইদাউট মছলা লৈ পিনি যদি ফুডবিলাক যদি বনোৱা হয় সেইবিলাক ফুড খাব পাৰোঁ আৰু কাৰ্বনেটেড ছফ্ট ড্ৰিংকসমূহ যিখিনি আছে বজাৰত পোৱা যায় সেইখিনিও খাব নালাগে আৰু যিখিনি পেকেজ ফুড আছে চিপছ হৈ গ'ল এনেধৰণৰ বস্তু হৈ গ'ল যি সেইখিনি বস্তু খালে কি হয় তাত মানে আৰ্টিফিচিয়েল প্ৰিজাৰ্ভেটিভছ থাকে আৰু কালাৰ্ছ থাকে যিখিনি আমাৰ বডিটোৱে ইজিলি ডাইজেষ্ট কৰিব নোৱাৰে সেইটো সময়ত সেইবাবে আমি এনেধৰণৰ বস্তুসমূহ টোটেলি এভইড কৰিব লাগে আৰু যিহেতু আমাৰ হোল বডিটো অকণমান ফেটছো জমা হৈ যায় আৰু সেই এক্সট্ৰা যাতে ৱেইট লছটো মানে হৈ যায় সেইবাবে আমি এনেধৰণৰ কাৰ্বহাইড্ৰেট জাতীয় বস্তুসমূহ খাব নালাগে আৰু পেকেজ ফুডসমূহ টোটেলি এভইড কৰি চলিব লাগে তেতিয়া কি হয় আমাৰ বডিটো আকৌ আগৰ লাহে লাহে আকৌ আগৰ শ্বেপত আহিবলৈ লয় আৰু ৱেইট লছ প্ৰচেছটো খুব সোনকালে হয় তেওঁ মোক আৰু এটা কথা কৈছিলে যে যদি মানে ৱেইট লছ কৰিবলৈ বিচৰা হয় যে যিহেতু আফটাৰ ডেলিভাৰী বহুতখিনি ৱেইট পুট অন কৰি লওঁ সেইবাবে মোৰ ডক্টৰগৰাকী কৈছিলে যে যদি মানে ৱেইট লছ কৰিবলৈ হয় সেই যিখিনি এক্সট্ৰা ৱেইট যে আমি গেইন কৰিলোঁ ডিউৰিং দ্য 9 month অফ জাৰ্ণি সেই ৱেইটখিনি যাতে ইজিলি মানে আঁতৰি যায় সেইবাবে আমি কিছুমান স্মল পৰ্চনত আমাৰ খোৱা খাদ্যসমূহ খাব লাগে এটা টাইম ইণ্টাৰভেলত মূৰে ছাপ'জ আমি 2 ঘণ্টা মূৰে অলপ পৰ্চন লৈ পিনি আমি খালোঁ তেতিয়া কি হয় আমাৰ এক্সট্ৰা ৱেইটখিনিও মানে লছ হৈ যায় আৰু আমাৰ বডি ৰিকভাৰিং প্ৰচেছটো ফাষ্ট হয় আৰু আমাৰ বেবীটোৰো কোনো হাৰ্ম নহয় এইখিনি হৈছে মোৰ এক্সপিৰিয়েঞ্চ যিখিনি মই 3 বছৰ আগত কৰিলোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰিম যে যিখিনি আপোনালোকে ভুল দেখিছে সেইখিনি কমেণ্ট বক্সত গৈ আপোনালোকে মোক প্লিজ পইণ্ট আউট কৰি দিয়ক আৰু ভাল হোৱাখিনিও নিশ্চয় এপ্ৰিচিয়েট কৰিব যেতিয়া মানে কি হয় মই উৎসাহ পাওঁ আৰু ভাল কাম কৰিবৰ বাবে অতি শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আজিলৈ আহোঁ নমস্কাৰ